খানা খাবা আহিছো। হেল্ল' গাইছ, আমি এখন পাহাৰলৈ আহিছোঁ, মানে ভয় লগা পাহাৰ। পাহাৰৰ মস্ত জংঘল আহিছো এতিয়া বৰ্তমান খানা খাবলৈ। জাগা চিনি নাপাওঁ, ঠাইগিলা চাই লৈছো মানে আজিয়ে প্ৰথম আছো। ৰাইজ সকল চাই লওক। এই বাহ বঢ়িয়া সুন্দৰ লগা আছো। অলপ জাগাগিলা চাব পাব লাগিব। ঐ বা থামো, এই বিলাতী কৰ পাইছে মানে বহুত জংঘল, মানে মানে যাবৰ উপায় নাই। বহুত মানে কি এই কাঁইট আছে, কটা আছে বহুত ধুনীয়া। মানে কি এইবিলাক হাত তাতবিলাখন একদম আচুৰি দিছে কটাই। তথাপিতো আহিছোঁ আমি, বেলেগ কাৰণত মানে আমি এই ঝাৰু কাটিবলৈ আহিছিলোঁ। কেনেকুৱা জংঘল, চাৰো চাইড জংঘল। কেনেকৈ জেগাত আছোঁ, এইপিনে এনেকুৱাকৈ উঠি যাব লাগে ওপৰত। এতিয়া আমি উঠি যাম, ওপৰত উঠি যাই কেনে আৰু কি মানে পাওঁ চাওঁ আৰু। মানে ঝাৰু কাটিব আহিছোঁ, ঝাৰু পাওঁনে নাপাওঁ চাওঁ। পাম, কথা হ'ল কি অলপমান কষ্ট হ'ব। কষ্ট হ'লে মানে আহিছোঁ যাতে আৰু ঝাৰু নিবই লাগিব। আৰু আমাৰ বন্ধু আহিছিল আৰু 2-3জনমান ওপৰত আছে, সিহঁতে একদম ওপৰত গৈছে। আমি উঠি উঠি গৈ আছোঁ ওপৰত। মানে ভয় লাগে। গ'লে এইবিলাক হ'ল ঝাৰুৰ গছ, এইবিলাক ঝাৰু আছে, এইবিলাক ঝাৰু। এই ওপৰতো আছে ঝাৰু, এইবিলাক উঠিব দিগদাৰ আৰু তথাপিতো উঠিব লাগে। চাক মানে আহিছিল আৰু কোনোবা কানি মানে কিবা মানে বাঘ দেখা বুলি কৈছে, বাঘ ওলা বুলি কৈছে, পলাইছে ইয়াৰ পৰা। যাবৰ মানে উপায় নাই, তথাপিতো আৰু এই ওপৰৰ পিনে সিপিনে উঠি যাম। চাই থাকক। ক'ত? মই তলতে আছো। কিমান ওপৰত আছে? কিমান পালি? কিমান পালি? মোৰ দৰে পোৱা নাই। মই বহুত পোৱা নাই, মই এনেই কেইডালমান পালোঁ। ওপৰত আছোঁ, বহুখিনি ওপৰত আছোঁ। মোটামুটি ঝাৰু কিছু কাটিলোঁ, তথাপিতো আৰু এতিয়া আৰু ওপৰত যাম। ওপৰত যাই কিনে চাম আৰু কেনেকুৱা লাগে। আপোনালোকেও চাই থাকক। দেখিছেনে এই ঝাৰু মানে ইয়াত ঝাৰু ওলমি আছে। ইয়াত কাটিম আৰু ইয়াত এই ঝাৰু কাটিম। ইয়াত ঝাৰু কাটি আছোঁ, এডাল এডালকৈ কাটি আছোঁ, বাচি বাচি। চাওক, এই ঝাৰু মোটামুটি হ'ল মানে সৰু সৰু মানে দুইটাৰ মানে ঝাৰু হ'ব, 2 বাৰ ঝাৰু আৰু বেছি নাই। বহুত মানে জংঘলৰ কাৰণে মানে সোমাব নোৱাৰি, কটা আছে আৰু ভিতৰত মানে যাব নোৱাৰে। আপোনাৰ এই ঝাৰু এনেকুৱা ইয়াত আছে ওপৰত, ইয়াত চাই লওক। ইয়াত এই ঝাৰু আছে ওপৰত। আমি ঝাৰু কাটি আহি গ'লোঁ আমি তললৈ। এতিয়া আৰু আমি কিবা অলপমান মানে পাৰ্টি কৰিম। পাৰ্টি কৰি আৰু আমি মানে চাই লওক, এইপিনে আছে। এয়া আমি 4জন আহিছিলোঁ, মানে গোটেই আটাইকেইজনে ঝাৰু কাটিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে ধন্যবাদ। এৰিছোঁ।